জীৱনৰ এছৰ পৰা প্ৰথমটো হ'ল চিনচিয়াৰিটি। এই চিনচিয়াৰিটিটো মানে আচলতে অকৃত্ৰিমতা, কেৱল মোৰ শ্ৰেণীকোঠা 10 বজাত বহিব, মই 10 বজাত গৈ উপস্থিত হ'ম, এয়াও এটা প্ৰয়োজনীয় হ'ল। কিন্তু চিনচিয়াৰিটি, মন্দিৰত 5 কোটি টকাৰ দান দিছোঁ, মছজিদত 6 কোটি টকাৰ দান দিছোঁ, মোক ৰাইজে দানশীল বুলি ক'ব, দানশীল বুলি ক'ব। ইয়াত জেনেৰচিটি মানে সেই দানশীলতা বুজোৱা নাই, কাৰণ তাত মই এইবোৰ দান দিয়াৰ অন্তৰ্গত মোৰ এই যিটো আটাইতকৈ টান কাম, মোক আপোনালোকে মোক ক'ব নালাগে, অলপ সময়ৰ বাবে নিজে আপোনালোকে নিজৰ মনক এবাৰ সুধি চাওক। আপুনি সন্মতি প্ৰদান কৰিব পাৰিব লাগিব। তাৰপিছত হৈছে অফাৰিং, নিজৰ সমস্ত জীৱন এটা সমৰ্পণ হ'ব লাগিব, আৰু এটা কোলাবৰেশ্যন, সহযোগিতা। একেবাৰে মোৰ নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি, সমাজৰ পৰা আৰম্ভ কৰি সমগ্ৰ জগতৰ সৈতে, দেৱ দেৱী, গছ লতা, পশু পক্ষী সকলোৰে সৈতে আমি সহযোগিতাৰে আগবাঢ়ি যাব পাৰিব লাগিব। আৰু এই যে অন্তৰস্থ ভাগৱত সত্তা, গীতাত যিটো শ্ৰীকৃষ্ণই কৈছে একেবাৰে 18 নম্বৰ অধ্যায়ৰ শেষত, আৰু সেইটো শ্ৰীকৃষ্ণই কৈছে মোৰ বুজ্জাত বুজ্যতমং জ্ঞান, কৈছে ঈশ্বৰ সৰ্বভূতানাং।